নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এজন পিতৃ আৰু তেওঁৰ পুত্ৰৰ মাজৰ এটি সুন্দৰ কাহিনী। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এজন পিতৃয়ে আদালতৰ কাষ চাপে। তেওঁ কোৰ্টত নিজৰ পুত্ৰৰ ওপৰত অভিযোগ ৰাখি ন্যায় বিচাৰে। বিচাৰপতিজনে সুধিলে, আপোনাৰ পুত্ৰৰ ওপৰত কি অভিযোগ আছে? বুঢ়া দেউতাকে ক'লে, মই মোৰ পুত্ৰৰ পৰা তেওঁৰ সামৰ্থ্য অনুযায়ী প্ৰতিমাহে খৰচ বিচাৰোঁ। তেতিয়া বিচাৰপতিজনে ক'লে, সেয়াটো আপুনি পোৱাৰ যোগ্যই হয়। ইয়াত আদালতৰ হস্তক্ষেপ নহ'লেও হয়। আপোনাৰ পুত্ৰই প্ৰতিমাহে খৰচ দিয়া উচিত। বুঢ়া দেউতাকজনে ক'লে, মোৰ ওচৰত টকাৰ অভাৱ নাই, তথাপিও মোক প্ৰতিমাহে পুত্ৰৰ পৰা খৰচ লাগে। লাগিলে সেয়া কমেই হওক, কিন্তু মোক প্ৰয়োজন। বিচাৰপতিজনে বিস্ময়েৰে তেওঁলৈ চাই ক'লে, আপুনি এজন ধনৱান ব্যক্তি হৈও পুত্ৰৰ পৰা টকা লোৱাৰ আৱশ্যক বা কি? তেনেতে দেউতাকজনে নিজৰ পুত্ৰৰ নাম ঠিকনা দি বিচাৰপতিজনক ক'লে, পাৰে যদি মোৰ পুত্ৰক আদালতলৈ মাতক, তেতিয়া আপুনি বহুত কথা গম পাব। যেতিয়া ল'ৰাজন আদালতলৈ আহিল, তেতিয়া বিচাৰপতিজনে ক'লে, তোমাৰ দেউতাই প্ৰতিমাহে তোমাৰ পৰা খৰচৰ টকা বিচাৰিছে, লাগিলে সেয়া যিমানেই নহওক কিয়। ল'ৰাজনে বিচাৰপতিৰ কথা শুনি আচৰিত নহৈ নোৱাৰিলে। তেতিয়া ল'ৰাজনে ক'লে, মোৰ দেউতা বহুত ধনৱান ব্যক্তি, তেওঁক বাৰু টকাৰ কি প্ৰয়োজন? বিচাৰপতিজনে ক'লে, এয়া তোমাৰ দেউতাৰ দাবী হয় আৰু তেওঁৰ বাবে সেয়াই চূড়ান্ত সিদ্ধান্ত। দেউতাকজনে বিচাৰপতিজনক ক'লে, আপুনি মোৰ পুত্ৰক এইটো ক'ব যে মোৰ ল'ৰাৰ পৰা মই প্ৰতিমাহে 100 টকাকৈ বিচাৰোঁ আৰু সেয়াও নিজ হাতেৰে দিয়াটো বিচাৰোঁ, আৰু দিয়াত যাতে একেবাৰে পলম নকৰে। তেনেতে বিচাৰপতিজনে বুঢ়া দেউতাকজনৰ কথা ৰাখি পুত্ৰক আদেশ দিয়ে, তুমি অকণো পলম নকৰি প্ৰতিমাহে নিজ হাতেৰে তোমাৰ দেউতাক 100 টকাকৈ দিবা। এয়া আদালতে তোমাক হুকুম দিছে। মোকৰ্দমা শেষ হোৱাৰ পাছত বিচাৰপতিজনে বুঢ়া দেউতাকক কাষত মাতি লৈ সুধিলে, আপুনি যদি বেয়া নাপায় তেন্তে মই সুধিব বিচাৰোঁ, আপুনি নিজৰ ল'ৰাৰ ওপৰত কিয় কেছ কৰিলে? আপুনিতো বহুত ধনৱান মানুহ, আৰু ইমান কম টকাৰ প্ৰয়োজনেই বা কি? তেতিয়া বুঢ়া দেউতাকজনে চকুলো নিগৰাই ক'লে, বিচাৰপতি মহোদয়, মই মোৰ ল'ৰাৰ মুখখন চাবৰ বাবে বৰ উৎসুক হৈ ৰৈ থাকোঁ। ল'ৰাই নিজৰ কামত ইমানেই ব্যস্ত যে বহু বছৰ পাৰ হৈ গ'ল, কিন্তু লগেই নাপাওঁ, আৰু না কথা পতা হয়, না ওচৰত পাওঁ, না ফোনত পাওঁ। মোৰ ল'ৰাক মই বহুত ভাল পাওঁ, সেয়ে মোৰ ল'ৰাৰ ওপৰতেই কেছ কৰিলোঁ, যাতে প্ৰতিমাহে কাষত দেখা পাওঁ, আৰু যাতে মোৰ ল'ৰাক দেখি মই সুখ অনুভৱ কৰিব পাৰোঁ। এই কথা শুনি বিচাৰপতিজনৰ চকুত চকুলো বৈ আহিল। তেওঁ বুঢ়া দেউতাকজনক ক'লে, যদিহে এই কথা আপুনি প্ৰথমে কোৱা হ'ল হয়, তেন্তে মই আপোনাৰ ল'ৰাক পিতৃক অৱহেলা আৰু শুশ্ৰূষা নকৰাৰ অপৰাধত দণ্ডিত কৰিলোঁ হয়। বুঢ়া দেউতাকজনে হাঁহিমুখে বিচাৰপতিজনলৈ চাই ক'লে, যদিহে আপুনি দণ্ডিত কৰিলেহেঁতেন, তেন্তে মোৰ বাবে এয়া দুখৰ কাৰণ হ'ল হয়, কিয়নো মই মোৰ ল'ৰাক সঁচাকৈ বহুত ভাল পাওঁ, আৰু মই কেতিয়াও নিবিচাৰোঁ যে মোৰ কাৰণে মোৰ ল'ৰাই দণ্ডিত হওক বা কষ্ট পাওক। বন্ধুসকল, পিতৃ মাতৃক আপোনাৰ টকা পইচাৰ প্ৰয়োজন নাই, তেওঁলোকক আপোনাৰ পৰা অলপমান সময়ৰহে প্ৰয়োজন। সময় থাকোঁতেই তেওঁলোকৰ লগত যেতিয়া পাৰে কথা পাতক, আপোনাৰ পৰা একো হেৰাই নাযায়। কিন্তু আপোনাৰ মা দেউতাৰ পৰা আশীৰ্বাদ নিশ্চয়কৈ পাব, শুভকামনা সদায় পাব, নতুবা এদিন মনত পেলাই অনুশোচনাত ভুগিব লাগিব। তেওঁলোকক মনত পেলাই নিজেই নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিব। সেয়ে আজিৰ পৰাই চেষ্টা কৰক, সময় উলিয়াই মা দেউতাৰ লগত দৈনিক কথা পাতক আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লওক।